তো হে গাইজ ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল হাদিটেক হাদিটেকৰ নতুন ভিডিঅ'লৈ আপোনাক বহুত বহুত স্বাগতম জনাইছোঁ। যদি আপুনি এখন অনলাইনৰ পৰা মেৰেজ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিব খুজি আছে, অৰ্থাৎ মেৰিডৰ যিখন বিয়াৰ যিখন প্ৰমাণ পত্ৰ সেই প্ৰমাণ পত্ৰৰ কাৰণে আবেদন কৰিব খুজি আছে, তেনে ক্ষেত্ৰত এইটো ভিডিঅ' কল আপোনাৰ বাবে। যদি আপুনি মেৰেজ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট অথবা মেৰিডৰ কাৰণে অৰ্থাৎ মেৰেজৰ কাৰণে এপ্লাই কৰিব খুজি আছে বা পাৰ্মিশ্যনৰ কাৰণে এপ্লাই কৰিব খুজি আছে, তেন্তে এইটো ভিডিঅ' কল আপোনাৰ বাবে হ'বলৈ গৈ আছে। সো আপোনাক মই এইটো ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিম আপুনি কেনেকৈ মেৰেজ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট এখন অনলাইনৰ পৰা আবেদন কৰিব পাৰিব, কিমান টকা ফিজ পেমেণ্ট কৰিব লাগিব, কি কি ডকুমেণ্টছ লাগিব, সম্পূৰ্ণ সবিশেষ এইটো ভিডিঅ'ৰ জৰিয়তে জনাবলৈ গৈ আছোঁ। সো ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ শেষলৈ চাই থাকিব। যদি আপুনি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটো বজাই ৰাখিব। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সো মেৰেজ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন বনাবলৈ হ'লে আপুনি যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব লাগিব। অ'পেন কৰাৰ পাছত আপুনি চিম্পলি চাৰ্চ বাৰত গৈ সাৰ্চ কৰিব সেৱা সেতু। যেতিয়া আপুনি সেৱা সেতু লিখি সাৰ্চ কৰি দিব, প্ৰথমতে যেটো ৱেবসাইট দেখা পাইছে সেৱা সেতু হোম, সেৱা সেতু ৱেবসাইটৰ প্ৰথম ৱেবসাইটত ক্লিক কৰি দিব। যেতিয়া আপুনি এইটো অপশ্যনত ক্লিক কৰিব, অপশ্যনত ক্লিক কৰাৰ পাছত আপোনাৰ মোবাইলত বা কম্পিউটাৰত আপোনাৰ ইণ্টাৰফেচটো এনেকৈ শ্ব' কৰিব। ইয়াত দেখা পাইছে লগইন হ'ব লাগিব চিটিজেন। ইয়াত লগইন অপশ্যনত ক্লিক কৰি চিটিজেন, PFC, CSC আৰু অফিচিয়েল আপোনাৰ যেটো আছে সেইটোত হেৰি কৰিব। মোৰ যেটো একো নাই, মই জাষ্ট চিটিজেন অপশ্যনত গৈ কিনে মই ৰেজিষ্ট্ৰেশ্যন কৰিম বা চিটিজেন অপশ্যনত গৈ কিনে মই লগইন কৰিম। সো মোৰ PFC, CSC অফিচিয়েল কোনো এটা আইডি নাই, মই চিটিজেন অপশ্যনত ক্লিক কৰিছোঁ। যেতিয়া আপুনি চিটিজেন অপশ্যনত ক্লিক কৰিব, চিটিজেন অপশ্যনত ক্লিক কৰি দিয়াৰ পাছতেই কিন্তু আপোনাৰ ইয়াতে এটা আইডি বনাব লাগিব। যদি আপোনাৰ আইডি বনোৱা আছে আইডি বনাব, যদি বনোৱা নাই তেনে ক্ষেত্ৰত আপুনি আইডি কেনেকৈ বনাব লাগে মেছেজ দিব, মই কমেণ্ট কৰিব, ইয়াতে টিক কৰিব। সো মই আইডি পাছৱৰ্ডটো বহাই দিছোঁ, ইয়াতে কমেণ্ট টিক কৰিব। ইয়াতে দেখা পাইছে চাইন ইন অপশ্যন, জাষ্ট চাইন ইন অপশ্যনত ক্লিক কৰিব। যেতিয়া আপুনি চাইন ইন অপশ্যনত ক্লিক কৰিব, এনেকৈ আপোনাৰ ইণ্টাৰফেচটো শ্ব' কৰিব। জাষ্ট ইয়াতে এলাউ কৰি দিব। এলাউ কৰি দিয়াৰ পাছতে কিন্তু আপোনাৰ যিখন পেজ, সেই পেজখন কিন্তু খোল খাব, ইয়াতে দেখা পাব আপোনালোকে। সো মোৰ অলৰেডি পেজটো খোল খাইছে, সো লোডিং হৈছে। এতিয়া কি কৰিব লাগিব, ইয়াতে যিহেতু ইয়াতে দেখা পাইছে হোম, জাষ্ট ওপৰত এটা অপশ্যন দেখা পাইছে হোম পেজ, জাষ্ট আপুনি হোমত ক্লিক কৰিব লাগিব। যেতিয়া আপুনি হোমত ক্লিক কৰিব, হোমত ক্লিক কৰাৰ পাছতে কিন্তু আকৌ আপোনাৰ ইণ্টাৰফেচখন এনেকৈ শ্ব' কৰিব। ইয়াতে দেখা পাইছে, ইয়াতে চাৰ্চ বক্স দেখা পাইছে, চাৰ্চ বক্সত গৈ কিনে আপুনি চাৰ্চ কৰিব মেৰিজ, MARRIGE, মেৰিজ লিখি চাৰ্চ কৰি দিব। প্ৰথম যেটো দেখা পাইছে এপইণ্ট ফৰ মেৰিজ আৰু ছেকেণ্ড এটা দেখা পাইছে এপ্লিকেশ্যন ফৰ মেৰিজ ৰেজিষ্ট্ৰেশ্যন। আপুনি কি কৰিব লাগিব, জাষ্ট এপ্লিকেশ্যন উইথ মেৰিজ ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰিব লাগিব। যেতিয়া আপুনি এপ্লিকেশ্যন উইথ মেৰিজ ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰিব, ইয়াতে দেখা পাইছে গাইডলাইনসমূহ দিয়া আছে কেনেকৈ আপুনি এপ্লাই কৰিব লাগে। ইয়াতে গাইডলাইন দিয়া আছে, ইয়াতে ৰিকুৱাৰমেণ্টছ কি কি ডকুমেণ্টছ লাগিব, আপোনাৰ ছাপৰ্টিং ডকুমেণ্টছ, কিমান টকা ফিজ পে'মেণ্ট কৰিব লাগে ইয়াতে দিয়া আছে। আৰু ডকুমেণ্টছ আপোনালোকৰ কি লাগিব ইয়াতে দিয়া আছে। কিন্তু ইয়াতে হৈছে প্ৰচিডিউৰ, এই দুটো ফৰ্ম ডাউনলোড কৰি সেইখন প্ৰিণ্ট আউট কৰি সেইখন ফিল আপ কৰি দিব লাগিব। তাৰপিছত ওপৰত দেখা পাইছে এপ্লাই নাও, জাষ্ট আপুনি এপ্লাই নাও অপশ্যনত ক্লিক কৰিব। এপ্লাই নাও অপশ্যনত ক্লিক কৰাৰ পাছতে সো যেতিয়া আপুনি এপ্লাই নাও অপশ্যনত ক্লিক কৰিব, এপ্লাই নাও অপশ্যনত ক্লিক কৰাৰ পাছতে কিন্তু আপোনাৰ ইণ্টাৰফেচটো এনেকৈ শ্ব' কৰিব। ইয়াত দেখা পাইছে আধাৰ হোল্ডাৰ কনষ্টেণ্ট, ইয়াতে তলফালে স্ক্ৰল কৰিব। ইয়াতে দেখা পাইছে যদি আপুনি আধাৰ কাৰ্ডৰ সহায় কৰিব খুজিছে তেনে ক্ষেত্ৰত আপুনি এইটো টিক কৰিব আৰু তলতটো টিক কৰিব। টিক কৰাৰ পাছত তলত আধাৰ নম্বৰটো মাৰি কিনে আপোনালোকৰ আধাৰ ভেৰিফাই OTP দিব লাগিব। যদি আপুনি OTPৰ ভেজাল কৰিব নোৱাৰে তেনে ক্ষেত্ৰত আপুনি তলত তলত এটা অপশ্যন দেখা পাইছে আই ডু নট হেভ আধাৰ কাৰ্ড, জাষ্ট আপুনি এইটো টিক কৰিব। টিক কৰাৰ পাছত ইয়াতে দেখা পাইছে আপুনি ভেৰিফাই উইথ পেন, জাষ্ট আপুনি পেনত ক্লিক কৰিব। কৰাৰ পাছত ইয়াত দেখা পাইছে পেন নাম্বাৰ, ইয়াতে ফুল পেন নাম্বাৰ যি ধৰণৰ নাম আছে লিখি দিব। ইয়াতে ডেট অফ বাৰ্থটো ইয়াতে লিখি দিব। তাৰপিছত ইয়াত দেখা পাইছে ভেৰিফাই ইউৰ পেন, জাষ্ট আপুনি এইটো অপশ্যনত ক্লিক কৰিব। এইটো অপশ্যনত ক্লিক কৰাৰ পাছতে কিন্তু আপোনাৰ পেনটো ভেৰিফাই হ'ব। তাৰপিছত আপোনালোকৰ এনেকৈ পেজটো খোল খাব। ইয়াতে দেখা পাইছে সো এপ্লাই ফৰ মেৰিজ ৰেজিষ্ট্ৰেশ্যন, বিয়াৰ বাবে পঞ্জীয়ন। ইয়াতে দেখা পাইছে মেৰিজ ইনডেণ্টেড মেৰিজটো চিলেকশ্যন কৰিব। আৰু ইয়াতে মেৰিজ এক্ট 1954 আৰু যদি হিন্দু হয় হিন্দু মেৰিজ এক্টটো বাকীখিনি চিলেকশ্যন কৰা থাকিব। নেক্সট অপশ্যনত ক্লিক কৰি য়েছত ক্লিক কৰিব লাগিব। যেতিয়া আপুনি য়েছত ক্লিক কৰিব, ইয়াতে আপোনালোকৰ যিখন ব্ৰাইড ডিটেইলটো বা কইনাৰ বিৱৰণটো দিব আহিছে। ইয়াতে মিছ চিলেকশ্যন কৰিব, কইনাৰ নামটো এণ্টাৰ কৰিব, কইনাৰ ফুল নেম এণ্টাৰ কৰিব লাগিব, মিডিল নেম থাকিলে কৰিব। তাৰপিছত দেখা পাইছে উপসৰ্গ, ইয়াতে আপোনালোকৰ পেৰেণ্টছ বা দেউতাৰ মিষ্টাৰটো চিলেকশ্যন কৰিব। ইয়াতে দেউতাৰ ফাৰ্ষ্ট নেম, লাষ্ট নেম, মিডিল নেম চব এণ্টাৰ কৰিব। তাৰপিছত ইয়াত দেখা পাইছে মাকৰ নেম, ফাৰ্ষ্ট নেম, লাষ্ট নেম, মিডিল নেম চব এণ্টাৰ কৰিব লাগিব। সো মই মাকৰ হেৰিটো দি আছোঁ, ইয়াতে মেছেজ দিব। তাৰপিছত ইয়াতে ফাৰ্ষ্ট নেম, লাষ্ট নেম, মিডিল নেমটো চিলেকশ্যন কৰিব বা লিখি দিব। লিখি দিয়াৰ পাছত তলফালে স্ক্ৰল কৰিব। ইয়াত দেখা পাইছে ব্ৰাইড ষ্টেটাছ, কইনাৰ স্থিতি, ইয়াতে আপুনি আনমেৰিডটো ৰাখিব।
যদি বিবাহ হোৱা নাই আনমেৰিডটো ৰাখিব তাৰপিছত ইয়াতে আপোনালোকৰ অকুপেশ্যনটো কি হয় সেইটো সিলেকশ্যন কৰিব লাগিব ইয়াতে কমিউনিটিটো সিলেকশ্যন কৰিব লাগিব ST SC OBC জেনাৰেল যেটো হয় সিলেকশ্যন কৰিব ইয়াতে পৰা আপোনাৰ কইনাৰ ডেট অফ বাৰ্থটো ফিল আপ কৰিব লাগিব তাৰপিছত ইয়াত দেখা পাইছে মোবাইল নম্বৰটো এন্টাৰ কৰিব লাগিব ইমেইলটো দিব লাগিব ইয়াৰ পৰা আপোনাৰ যদি পাৰ্সন উইথ ডিসেবিলিটিজ হয় সক্ষম ভাৱে ইয়েস কৰিব অন্যথা নো কৰিব যদি বিবাহ পূৰ্ব আগতে আপোনালোকৰ কিবা সন্তান আছে তেনে ক্ষেত্ৰত ইয়াতে নামটো লিখিব লাগিব মিডল নেম ফেলছে ডেট অফ বাৰ্থ এন্টাৰ কৰিব নেম অফ দা ডিপেন্ডেন্ট যদি নিৰ্ভৰশীলৰ ওপৰত কাৰ ওপৰত নিৰ্ভৰশীল আপুনি হেতু দিব তাৰপিছত তলত স্ক্ৰল কৰিব ইয়াত দেখা হৈছে পিতৃ মাতৃ উপসৰ্গ ইয়াতে দেখা পাইছে আপোনালোকে এখিনি দিব লাগিব বৃত্তি কিমান টকা স্যালাৰি বা কিমান টকা বাৰ্ষিক আয় দিব ইয়াতে তাৰপিছত ইয়াতে এন্ডিয়াটো সিলেকশ্যন কৰিব এড্ৰেছটো সিলেকশ্যন কৰিব লাগিব এটা বৰ্তমান ঠিকনা কইনাৰ বৰ্তমান ঠিকনাটো সিলেকশ্যন কৰিব লাগিব সো কইনাৰ বৰ্তমান ঠিকনাটো ইয়াতে সিলেকশ্যন হৈ আছে মই সিলেকশ্যন কৰি দিছো দিয়াৰ পিছত আপোনাৰ ৰাজ্য সিলেকশ্যন কৰিব ষ্টেট সিলেকশ্যন কৰিব ডিস্ট্ৰিক্ট সিলেকশ্যন কৰিব মই ডিস্ট্ৰিক্টটো সিলেকশ্যন কৰি দিছো সিলেকশ্যন কৰাৰ পাছত কি কৰিব তলফালে স্ক্ৰল কৰিব আৰু ইয়াতে দেখা পাইছে এড্ৰেছ লাইন 1 ইয়াতে আপোনালোকৰ ভিলেজৰ নামটো লিখি দিব লাগিব আৰু ইয়াতে আপোনাৰ পুলিশ ষ্টেচন লিখি দিব লাগিব এটা ডাকঘৰ বাকিখিনি একো কৰিব নালাগে পিন নম্বৰটো এন্টাৰ কৰিব ইয়াৰ পৰা আপোনালোকৰ LSC যিখন সমষ্টি নেমটো ইয়াতে সিলেকশ্যন কৰিব লাগিব সিলেকশ্যন কৰাৰ পাছত ইয়াতে দেখা পাইছে ইয়াতে আপোনালোকৰ কাৰেন্ট ইয়াৰ কিমান বয়স হ'ল তাতে থাকা এখানে এন্টাৰ কৰিব তাৰ পিছত তলৰ ফালে স্ক্ৰল কৰিলে ইয়াতে দেখাব ব্ৰাইড পাৰ্মানেন্ট এড্ৰেছ অৰ্থাৎ কইনাৰ স্থায়ী ঠিকনা ইয়াতে যদি আপোনাৰ স্থায়ী ঠিকনা যদি সেম হয় তেনে ক্ষেত্ৰত ইয়েস কৰিব অন্যথা নো টিক কৰিব তাৰ পিছত 7 নেক্সট অপচনত ক্লিক কৰিব লাগিব সো যেতিয়া আপুনি 7 নেক্সট অপচনত ক্লিক কৰিব ইয়াতে কিন্তু আপোনালোকৰ অলৰেডি হেৰি হৈ গল আৰ ইউ শিওৰ টু সাবমিট জাস্ট আপুনি ওকে কৰিব ওকে কৰি দিয়াৰ পাছতে কিন্তু আপোনালোকৰ হেৰিখন আহি যাব ইয়াতে দেখা পাইছে গ্ৰুম ডিটেইল অৰ্থাৎ দৰাৰ বিৱৰণ ইয়াতে মিস্টাৰ সিলেকশ্যন কৰিব ইয়াতে আপোনালোকৰ ফাৰ্স্ট নেম মিডল নেম লাষ্ট নেমটো এন্টাৰ কৰিব তাৰ পিছত সেম কইনাৰ দৰাৰ দেউতাৰ নেম লিখিব ইয়াতে ফাৰ্স্ট নেম মিডল নেম লাষ্ট নেম তাৰ পিছত দৰাৰ মাকৰ নামটো ইয়াতে লিখিব লাগিব মিস দি দিছো MRS লিখিবলৈ তাৰ পিছত ইয়াতে আপোনালোকৰ গুটেখিনি ফিল কৰিব কৰাৰ পাছত তলফালে স্ক্ৰল কৰিব ইয়াত দেখা পাইছে কইনাৰ স্থিতি দৰাৰ স্থিতি ইয়াতে আপুনি আনমেৰিডটো ৰাখিব আনমেৰিডটো ৰাখাৰ পাছত ইয়াতে দেখা পাইছে অকুপেশ্যন কি হয় আপুনি অকুপেশ্যনটো সিলেকশ্যন কৰিব তাৰ পিছত তলফালে স্ক্ৰল কৰিব যোনটো হয় আপুনি সিলেকশ্যন কৰি দিব তাৰ পিছত ইয়াত দেখা পাইছে পত্নী ক্যাটাগৰী কোনটো হয় আপুনি সিলেকশ্যন কৰিব জেনাৰেল OBC ST SC যি হয় সিলেকশ্যন কৰিব ডেট অফ বাৰ্থটো দি দিব তাৰ পিছত ইমেইল দিব মোবাইল নম্বৰ দিব পাৰ্সন উইথ ডিসেবিলিটিজ যদি হয় ইয়েস কৰিব অন্যথা নো কৰিব তলফালে স্ক্ৰল কৰিব যদি বিবাহৰ পূৰ্বে কোনো সন্তান আছে সেইখিনি দি দিব তাৰ পিছত ইয়াতে আছে গ্ৰুম প্ৰেজেন্ট এড্ৰেছ ইয়াতে বৰ্তমান ঠিকনাটো দিব লাগিব ইয়াতে কেৰালা উত্তৰ প্ৰদেশ যি হয় আসাম সো ইয়াতে মই আসামটো সিলেকশ্যন কৰি দি আছো সো আসামটো সিলেকশ্যন কৰি দিছো অলৰেডি আসাম সিলেকশ্যন কৰাৰ পাছত ইয়াতে আপোনালোকৰ ডিস্ট্ৰিক্টটো সিলেকশ্যন কৰিব দিছে ডিস্ট্ৰিক্টটো ইয়াৰ পৰা সিলেকশ্যন কৰিব ডিস্ট্ৰিক্ট সিলেকশ্যন কৰাৰ পাছত বাকি ভিলেজ ডিটেইল দিব লাগিব ভিলেজৰ নামটো ইয়াতে লিখি দিব ইয়াতে পুলিশ ষ্টেচন পোষ্ট অফিস এড্ৰেছ ইয়াতে পিন নম্বৰটো এন্টাৰ কৰিব ইয়াতে LSC টো দিব লাগিব কোনটো মানে সমষ্টিৰ বাসিন্দা তাৰ পিছত এই সমষ্টিটোত কিমান বছৰ ধৰি আছে হেতু ইয়াতে এন্টাৰ কৰিব বছৰ আৰু ইয়াতে মান্থ এন্টাৰ কৰিব লাগিব তলফালে স্ক্ৰল কৰিব কইনাৰ দৰাৰ পাৰ্মানেন্ট এড্ৰেছ যদি সেম হয় ইয়েস কৰিব অন্যথা সেম ধৰণে লিখি দিব লিখি দিয়াৰ পাছত তলফালে স্ক্ৰল কৰি ইয়াতে দেখা পাইছে সেভ এণ্ড নেক্সট জাস্ট আপুনি সেভ এণ্ড নেক্সট অপচনত ক্লিক কৰিব লাগিব যেতিয়া আপুনি সেভ এণ্ড নেক্সট অপচনত ক্লিক কৰিব সেভ এণ্ড নেক্সট অপচনত ক্লিক কৰাৰ পাছত আৰ ইউ শিওৰ টু সাবমিট জাস্ট এনেকৈ এটা অপচন আহিব আপুনি ওকে কৰি দিব ওকে কৰাৰ পাছত কিন্তু আপোনালোকৰ যিখন ডকুমেন্টছ এতিয়া ডকুমেন্টছখিনি আপলোড কৰিব লাগিব ইয়াতে এটা এটাকৈ গোটেইখিনি ডকুমেন্টছ আপলোড কৰিব লাগিব ইয়াতে আপোনালোকৰ আইডেন্টিটি প্ৰুফ হিচাপে ভোটাৰ কাৰ্ড পেন কাৰ্ড যি হয় আপুনি এটা দিব পাৰিব তাৰ পিছত ইয়াতে এজ প্ৰুফ হিচাপে হাজবেণ্ডৰ হেৰি দিব লাগিব ইন কেছ অফ বাৰ্থ সাৰ্টিফিকেট এ কপি অফ প্ৰুফ যিকোনো এটা এজ প্ৰুফ দিব লাগিব তাৰ পিছত মেৰেজ নোটিছখন দিব লাগিব এজ প্ৰুফ দিব লাগিব সো এই গোটেইখিনি আপুনি কি কৰিব লাগিব আপলোড কৰিব লাগিব গোটেইখিনি চাইখিনি আপুনি আপলোড কৰিব ভালদৰে আপলোড কৰাৰ পাছত গোটেইখিনি কিন্তু PDF ফৰমেটত আপলোড কৰিব লাগিব যেতিয়া আপুনি PDF ফৰমেটত আপলোড কৰিব গোটেইখিনি আপলোড কৰাৰ পাছত সেভ এণ্ড নেক্সট অপচনত ক্লিক কৰাৰ পাছত কিন্তু আপোনালোকৰ সেম এইখিনি আহি যাব ইয়াতে আপোনালোকৰ যিখন হেৰি আছে সবখিনি কিন্তু ইয়াতে আহি যাব আপোনালোকৰ প্ৰিভিউটো শো কৰিব
সো যদি আপুনি ফিল কৰা নাই, যদি ক'ৰবাত ভুল হৈ আছে তেনে ক্ষেত্ৰত কিন্তু আপুনি এডিট কৰিব পাৰিব আৰু সম্পূৰ্ণ প্ৰিভিউটো চাব পাৰিব। সো প্ৰিভিউটো চোৱাৰ পাছত আপুনি কি কৰিব, তলফালে স্ক্ৰল কৰিব। সো গোটেইখিনি যদি ঠিক ঠাকে আছে তেনে ক্ষেত্ৰত তলফালে স্ক্ৰল কৰিব লাগিব। তো চাই ল'ব গোটেইখিনি। স্ক্ৰল কৰাৰ পাছত ইয়াতে দেখা পাইছে গোটেইখিনি ডকুমেণ্টছ ইয়াতে আপলোড কৰা গৈছে। ইয়াতে কিন্তু PDF ফৰ্মেটত আপলোড কৰিব লাগিব। বাকী যদি PDF ফৰ্মেটত আপলোড নকৰে তেনে ক্ষেত্ৰত কিন্তু নহয়। সো আপলোড কৰাৰ পাছত কিন্তু আপুনি তলফালে স্ক্ৰল কৰিব। ইয়াতে দেখা পাইছে প্ৰিণ্ট অপশ্যন, প্ৰিণ্ট কৰিব নালাগে। এতিয়া আপুনি মেক পে'মেণ্ট অপশ্যনত ক্লিক কৰিব লাগিব। যেতিয়া আপুনি মেক পে'মেণ্ট অপশ্যনত ক্লিক কৰিব, পে'মেণ্ট আপোনাৰ কৰিব লাগিব। সো মই মেক পে'মেণ্ট অপশ্যনত ক্লিক কৰি দিছোঁ। যেতিয়া আপুনি মেক পে'মেণ্ট অপশ্যনত ক্লিক কৰিব, মেক পে'মেণ্ট অপশ্যনত ক্লিক কৰাৰ পাছত কিন্তু আপোনালোকৰ পেজটো এনেকৈ খোল খাব, দেখা পাইছে। সো এনেকৈ খোল খাইছে। ইয়াতে দেখা পাইছে 250 টকা আৰু 10 টকা, অৰ্থাৎ 260 টকা আপোনালোকৰ কিন্তু ফিজ পে'মেণ্ট কৰিব লাগিব। ইয়াতে পে'মেণ্ট গেটৱে অপশ্যনটো চিলেকশ্যন কৰি ইয়াৰ পৰা আপোনালোকৰ বেংক চিলেকশ্যন কৰিব লাগিব। মই IDFC ফাৰ্ষ্ট বেংকটো চিলেকশ্যন কৰি দিছোঁ। তাৰপিছত ইয়াত দেখা পাইছে এগ্ৰি ক্লিক কৰি প্ৰচিড ফৰ পে'মেণ্ট অপশ্যনত ক্লিক কৰিব লাগিব। অ'কে কৰিব। তাৰপিছত নেক্সট অপশ্যনত ক্লিক কৰিব। সো অলপ সময় ৱেইট কৰিব, আহি থাকিব। সো ইয়াতে দেখা পাইছে এইটো বক্সত টিক কৰি জাষ্ট প্ৰচিড টু পে'মেণ্ট অপশ্যনত ক্লিক কৰিব লাগিব। যেতিয়া আপুনি প্ৰচিড টু পে'মেণ্ট অপশ্যনত ক্লিক কৰিব, আপোনাৰ পেজটো এনেকৈ খোল খাব। ইয়াতে দেখা পাইছে UPI, নেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড যিকোনো এটাৰ সহায়ত কিন্তু আপুনি এপ্লাই কৰিব পাৰিব, পে'মেণ্ট কৰিব পাৰিব। সো মই UPIটো ক্লিক কৰি দিছোঁ। ইয়াতে আপুনি QR কোডটো জেনেৰেট কৰি লৈছোঁ। সো এতিয়া মই QR কোডটো কিন্তু অলৰেডি জেনেৰেট কৰিছোঁ। এতিয়া মোবাইলটো উঠাই ফোনপে'ত যাইকিনে মই সেইটো স্কেন কৰিলে কিন্তু মই পে'মেণ্ট কৰি দিব পাৰিম। সো মই স্কেন কৰি মই পে'মেণ্টটো কৰি দিছোঁ। পে'মেণ্ট কৰাৰ পাছত ইয়াতে দেখা পাইছে অলপ ৱেইট কৰিব। মোৰ কিন্তু পে'মেণ্ট অলৰেডি ডান হৈছে। ৱেইট কৰিব, অলপ সময় ৱেইট কৰিব। সো মোৰ পে'মেণ্ট কমপ্লিট হৈছে। ইয়াতে ষ্টেটাছটো শ্ব' কৰা নাই। 1 মিনিট কাটি নিদিব। সো অলৰেডি মোৰ পে'মেণ্টটো কমপ্লিট হৈ গৈছে। ইয়াতে দেখা পাইছে ৰিচিপ্টটো ইয়াতে আহি গৈছে, পে'মেণ্ট ৰিচিপ্টটো। ইট উইল বি ৰিডাইৰেক্ট শ্বৰ্টলি। আপুনি একো নকৰিব, ডাইৰেক্ট শ্বৰ্টলি কিন্তু আপোনালোকৰ এইখনে আহি যাব। সো ইয়াতে কিন্তু দেখা পাইছে একনলেজমেণ্ট ৰিচিপ্টখন কিন্তু আহি গৈছে। গেট একনলেজমেণ্টত ক্লিক কৰিলে কিন্তু আপোনালোকৰ যিখন একনলেজমেণ্ট সেইখন কিন্তু আহি যাব। ইয়াতে আপোনালোকৰ যিকোনো এটা এক্সেলেণ্ট দি দিব বা ইয়াতে এইটো লিখি দিব গুড। লিখি দিয়াৰ পাছত ইয়াতে ছাবমিট অপশ্যনত ক্লিক কৰি দিব। যেতিয়া আপুনি ছাবমিট অপশ্যনত ক্লিক কৰিব, ছাবমিট অপশ্যনত ক্লিক কৰাৰ পাছতে কিন্তু আপোনালোকৰ যিখন পে'মেণ্ট ৰিচিপ্টখন সেইখন কিন্তু আহি গৈছে। আৰু ইয়াতে আপোনাৰ এপ্লিকেশ্যন GRN নাম্বাৰ দিয়া আছে। এই এপ্লিকেশ্যন নম্বৰটো দিয়া থাকিলে আপুনি এইটোত কিন্তু ট্ৰেক কৰিব পাৰিব। 30 দিনৰ ভিতৰত বা 30 দিনৰ পৰা 90 দিনৰ ভিতৰত কিন্তু আপুনি যিখন নিয়াৰেষ্ট আপোনালোকৰ যিখন চিলেকশ্যন কৰিছে তাতে যাই কিনে কিন্তু মেৰেজ অফিচ চিলেকশ্যন কৰিছে তাতে যাই কিনে কিন্তু আপুনি এখন এপ্ৰুভ কৰাব লাগিব। অফিচত যাব লাগিব। দুয়ো পক্ষ, দৰা আৰু কইনা দুয়োটা পক্ষৰ কিন্তু মানুহ যাই কিনে ইয়াতে অফিচত যাই কিনে এইটো চেক কৰিব লাগিব। সো যদি আপুনি এই অনলাইনখন নিজে কৰিব নোৱাৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি আমাৰ হতুৱাই অনলাইন কৰাব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনত WhatsApp নম্বৰ দিয়া আছে, আপুনি মেছেজ কৰিলে কিন্তু অনলাইন কৰি দিয়া হ'ব। সো আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব। ভিডিঅ'টো যদি হেল্পফুল বুলি ভাবে তেনেহ'লে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক। সম্পূৰ্ণ শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ।